স্কুটি চলাবৰ কাৰণে লাইসেন্স কিমানৰ আছে আচ্ছা লাইসেন্স নোহোৱাকৈ কোনো স্কুটি চলাব নোৱাৰে হা ঠিক আছে নহয় লাইসেন্স বনোৱাৰ পিছতহে স্কুটি চলাব লাগিব হ'বনে নাই ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি লক্ষ্য ৰাখি আমি ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰোঁ 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰীয়ে 60% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু যিসকল ছাত্ৰই 75% বা ততোধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকক আমি বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত একোখনকৈ স্কুটি দিবৰ বাবে সিদ্ধান্ত লৈছোঁ চলিত বিত্তীয় বৰ্ষত 35,770 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই স্কুটি লাভ কৰিব এই আঁচনিখনৰ বাবে ৰাজ্য চৰকাৰে 260 কোটি টকা ব্যয় কৰিব মই আজি দিনটোত পুনৰ এবাৰ ডক্টৰ বাণীকান্ত কাকতিলৈ কৃতজ্ঞ অসমীয়া জাতিৰ হৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰাপ্ত আটাইলৈকে মই পুনৰ এবাৰ অভিনন্দন জনাইছোঁ 37,000 ছাত্ৰ ছাত্ৰীৰ নাম ঠিকনা সংগ্ৰহ কৰি পৰীক্ষাৰ ফলাফলৰ লগত তুলনা কৰি বঁটা দিব যোৱাটো এটা কঠিন কাম তাৰ ফলত প্ৰতি বছৰে অকণমান ছাত্ৰ ছাত্ৰী এই বঁটাৰ পৰা বঞ্চিত হৈ থাকে মই আশা কৰিম যে এইবাৰ তেনে কোনো ছাত্ৰ ছাত্ৰী বঁটাৰ পৰা বঞ্চিত হ'লে মহাবিদ্যালয়ৰ অধ্যক্ষৰ জৰিয়তে উচ্চতৰ শিক্ষা সঞ্চালকালয়ত অৱগত কৰিলে আমি তৎকালীনভাৱে তেওঁলোকক পৰৱৰ্তী সময়ত হ'লেও এই বঁটা প্ৰদান কৰাৰ বাবে চেষ্টা কৰিম আজি আমাৰ অসমৰ প্ৰতিখন জিলাতে অসমৰ মাননীয় মন্ত্ৰীসকল আৰু আমাৰ আন সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলৰ দ্বাৰা এই বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হৈছে এই বিশাল আয়োজনৰ বাবে মই অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ শলাগ লৈছোঁ মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ চৰকাৰে গ্ৰহণ কৰা আন দুটা আঁচনিৰ বিষয়েও অৱগত কৰিব খুজিছোঁ আজি যেনেকৈ আমি সকলোকে ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰিছোঁ ইয়াৰ পিছত আমি প্ৰজ্ঞান ভাৰতী আঁচনিৰ তৃতীয় সংস্কৰণটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মুকলি কৰি দিম এই আঁচনিৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰীয়ে স্নাতক বৰ্ষত নাম ভৰ্তি কৰিলে অৰ্থাৎ আমি সকলোৱে আৰু তাৰ লগতে আমাৰ সহপাঠী আৰু সতীৰ্থসকল তেওঁলোকক আমি পাঠ্যপুথি কিনিবৰ বাবে তেওঁলোকৰ বেংক একাউণ্টত আমি 1000 টকা প্ৰেৰণ কৰিম সেইবাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সকলোৱে যাতে নিজৰ নিজৰ অধ্যক্ষৰ লগত আলোচনা কৰি বেংক একাউণ্টসমূহ আমাৰ উচ্চ শিক্ষাৰ সঞ্চালকালয়ত জমা দিয়ে তাৰ বাবে মই অনুৰোধ জনাম ইয়াৰ উপৰিও আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী কলেজ বা প্ৰাদেশিকৃত কলেজৰ হোষ্টেলত নামভৰ্তি কৰিছে তেওঁলোককো আমি হোষ্টেলৰ মেছ ডিউছৰ বাবে আন এটা আৰ্থিক সাহায্য আগবঢ়াম গতিকে মই আশা কৰিম অহা এমাহৰ ভিতৰত চৰকাৰী কলেজৰ হোষ্টেলত যিসকলে নামভৰ্তি কৰিছে তেওঁলোকে নিজৰ নিজৰ নাম বেংক একাউণ্ট হোষ্টেলৰ ছুপাৰিনটেণ্ডেণ্টৰ জৰিয়তে যাতে কলেজসমূহৰ অধ্যক্ষসকলক জমা দিয়ে যাতে আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই দুইটা আঁচনিৰ ধন আমি ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টলৈকে প্ৰেৰণ কৰিব পাৰোঁ চৰকাৰৰ ভাল আৰ্থিক অৱস্থা হ'লে ভৱিষ্যতে
পেইং গেষ্ট হৈ থকা বা আমি প্ৰাইভেট হোষ্টেলত থকা ছাত্ৰ ছাত্ৰীসকললৈও এই সুবিধা আগবঢ়াবৰ বাবে আমি চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকল মই মাত্ৰ তিনিটা কথা সকলোৰে আগত ক'ব বিচাৰিছোঁ যোৱা 3টা বছৰত আমি অসমখনৰ এটা পৰিৱৰ্তন আনাৰ বাবে চেষ্টা কৰিছোঁ আমি চেষ্টা কৰিছোঁ যে অসমৰ যিকোনো ক্ষেত্ৰতে স্বজন তোষণ আৰু দুৰ্নীতিৰ পৰিৱৰ্তে মেধাৰ যাতে সৰ্বোচ্চ সন্মান আৰু সৰ্বোচ্চ প্ৰাপ্তি হয় তাকে কৰিবলৈ যাওঁতে আমি জীৱনৰ প্ৰতিটো পৰ্যায়তে মেধাৰ ভিত্তিৰ এখন সমাজ নিৰ্মাণৰ বাবে আমি চেষ্টা কৰিছোঁ যোৱা 2টা বছৰত প্ৰায় 90,000 চৰকাৰী চাকৰি আমি মাত্ৰ মেধাৰ ওপৰতে আগবঢ়াবলৈ সক্ষম হৈছোঁ সাধাৰণতে চৰকাৰী চাকৰি হোৱাৰ পিছত যিসমূহ মেধাৱী ছাত্ৰ ছাত্ৰীৰ মন ভাঙি পৰে তেওঁলোকৰ দুখ আমি মৰ্মে মৰ্মে উপলব্ধি কৰি চৰকাৰী চাকৰি কেৱল মাত্ৰ আমি মেধাৰ ভিত্তিত দিয়াটোকে আমি আমাৰ সৰ্বোচ্চ প্ৰাপ্তি হিচাপে ধৰি লৈছোঁ ঠিক তেনেকৈ মেডিকেলে হওক ইঞ্জিনিয়াৰিঙে হওক অসম লোকসেৱা আয়োগ হওক সকলো ক্ষেত্ৰতে আমি মেধাৰ সৰ্বোত্তম প্ৰাপ্তিৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ মোৰ লক্ষ্য হ'ল যাতে অহা 5 বছৰৰ ভিত্তিত আমি মেধাৰ ভিত্তিত এখন সমাজ আমি নিৰ্মাণ কৰিব পাৰোঁ আমি দেখা পাওঁ যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত যথেষ্ট ভাল নম্বৰ লাভ কৰিও আমি কৰবাত কক্ষৰ পৰা আঁতৰি যাওঁ আৰু ভৱিষ্যতৰ জীৱনটো আমাৰ কষ্টৰ হৈ পৰে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমাৰ জীৱনত যৌৱনৰ প্ৰাণ চঞ্চলতাৰ পিছতো যিসকলে আমি কক্ষৰ পৰা আঁতৰি নাযাওঁ যি জীৱন আগুৱাই লৈ গৈছিলোঁ সেই সপোন দিঠকত পৰিণত কৰিবলৈ আমি আমাৰ তপস্যা অব্যাহত ৰাখোঁ তেওঁলোকেই ভোটাতৰাৰ দৰে সমাজত জিলিকিব পাৰে আজি মই আমাৰ বাণীকান্ত কাকতি মেধা বঁটা পোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰিম আমি যেন কোনেও কক্ষৰ পৰা আঁতৰি নাযাওঁ আমাৰ যাতে লক্ষ্যৰ পৰা আমি আঁতৰি নাযাওঁ কক্ষ আৰু লক্ষ্যৰ পৰা আমি যদি আঁতৰি নাযাওঁ জীৱন সদায় আমাৰ প্ৰাপ্তিৰ আনন্দৰে উপচি থাকিব কিন্তু আমি যদি লক্ষ্য আৰু কক্ষৰ পৰা আঁতৰি যাওঁ তেতিয়াহ'লে জীৱনত আমাৰ আনন্দৰ পৰিৱৰ্তে জীৱন বিষাদেৰে পৰিপূৰ্ণ হৈ পৰিব আমি এজন ব্যৱসায়ী হ'ব বিচাৰিছোঁ আমি এজন এণ্টাৰপ্ৰেনিয়ৰ হ'ব বিচাৰিছোঁ আমি এজন শিক্ষক হ'ব বিচাৰিছোঁ আমি এজন ডক্টৰ হ'ব বিচাৰিছোঁ আমি এজন ইঞ্জিনিয়াৰ হ'ব বিচাৰিছোঁ আমি এজন অধ্যাপক হ'ব বিচাৰিছোঁ আমি এজন সফল খেতিয়ক হ'ব বিচাৰিছোঁ জীৱনত আমাৰ যিমান সপোন আছে এই সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰাৰ সময়ে হৈছে 18 বছৰৰ পৰা 25 বছৰ এই সময়ছোৱাক যদি আমি উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে জীৱনত আমি কেতিয়াও কষ্টৰ সন্মুখীন হ'ব নালাগে যিসকল ছাত্ৰ ছাত্ৰীয়ে 18ৰ পৰা 25 বছৰৰ এই মূল্যৱান সময়ছোৱা কৰবাত নহয় কৰবাত কক্ষৰ পৰা আৰু লক্ষ্যৰ পৰা আঁতৰি যায় তেওঁলোকে ভৱিষ্যতৰ দিনত অজস্ৰ কষ্টৰ সন্মুখীন হ'বলগীয়া হয় ফ্ৰেণ্ডশ্বিপ আৰু বন্ধুত্ব সদায় এটা পজিটিভ শব্দ ই এটা ইতিবাচক শব্দ কিন্তু যি বন্ধুত্ব আৰু সংগই আমাক নেতিবাচক দিশলৈ লৈ যায় তাৰ পৰা আমি আঁতৰি থাকিব লাগে কাৰণ বন্ধুত্ব হ'ল এটা নান্দনিক শব্দ বন্ধুত্ব হ'ল এটা ইতিবাচক শব্দ কিন্তু বন্ধুত্বই যদি মোক শ্ৰেণীকোঠাৰ পৰা আঁতৰি ৰাখে বন্ধুত্বই যদি মোক অধ্যয়নৰ পৰা আঁতৰাই ৰাখে
সেই বন্ধুত্ব কেতিয়াও নান্দনিক হ'ব নোৱাৰে প্ৰতিগৰাকী বন্ধু আৰু বান্ধৱী চিনাক্ত কৰোঁতে আমি সাৱধান হ'ব লাগিব কাৰণ পিতৃ মাতৃৰ পৰা লাভ কৰা স্বাধীনতা আমি কেতিয়াও তাৰ অপব্যৱহাৰ কৰিব নালাগিব আমাৰ মনত সৃষ্টিশীলতা লুকাই থাকে কোনোবাই ভাল গান গাব জানে কোনোবাই ভাল খেলিব জানে এই সৃষ্টিশীলতাকো অন্বেষণ কৰাৰ এইটোৱে হ'ল উপযুক্ত সময় আজি আমি যিসকল ছাত্ৰ ছাত্ৰীক বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰিছোঁ আমি যদি সকলোৱে একোজন সফল নাগৰিক হ'ব পাৰোঁ আমাৰ ভৱিষ্যত অসমখন স্পষ্টভাৱে পৰিৱৰ্তন হ'ব আমি কাৰোৰে বোজা নহয় আমি কেনেকৈ সমাজত বৰঙণি যোগাব পাৰোঁ তাৰ বাবে যদি এতিয়াৰ পৰাই আমি নিজক প্ৰস্তুত কৰোঁ আমাৰ সমাজখনো পংকিলতাৰ পৰা মুক্ত হ'ব আৰু আমাৰ অসমখনেও আলোকৰ যাত্ৰা কৰিব সেইবাবে মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম এক দৃঢ় মনৰ অধিকাৰী হৈ লক্ষ্য আৰু কক্ষৰ পৰা আঁতৰি নগৈ নিজক সমাজত এজন সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ যি সংগ্ৰাম সেই সংগ্ৰামখনক আমি আগুৱাই লৈ যাম মই বিশেষ দীঘলীয়া বক্তব্য দিব নোখোজো আমি যেতিয়াই নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক লগ পাওঁ তেওঁলোকৰ চকুত আমি অযুত সপোন দেখোঁ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল মুখত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ দীপ্তিমান চকুত আমি এখন ভৱিষ্যত অসমৰ সপোন দেখোঁ আৰু সেই ভৱিষ্যত অসমৰ সপোনক আমি যদি সঁচাকৈ দিঠকলৈ লৈ যাব পাৰোঁ আমাৰ জননী জন্মভূমি আটাইতকৈ শ্ৰেষ্ঠ হিচাপে পৰিগণিত হ'ব মই প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক দীপ্তমান সূৰ্যৰ প্ৰতি লক্ষ্য ৰাখি সেই দীপ্তমান সূৰ্যক স্পৰ্শ কৰাৰ অযুত সংকল্পৰে সাহস সততা আৰু এক দৃঢ় সংকল্পৰে জীৱনৰ পথত আগবাঢ়ি যাবলৈ আহ্বান জনাম পুনৰ এবাৰ মই আটাইকে ধন্যবাদ জনাইছোঁ আৰু অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃৰ আশীৰ্বাদ অবিহনে আমি জীৱনৰ কোনো এটা পৰ্যায়তে সফল হ'ব নোৱাৰোঁ কেতিয়াবা পিতৃ মাতৃক অৱজ্ঞা কৰি আমি খন্তেকীয়া সফলতা আমি লাভ কৰিব পাৰোঁ কিন্তু সেই সফলতা কেতিয়াও স্থায়ী হ'ব নোৱাৰে পিতৃ মাতৃৰ আনন্দতে আমাৰ সৰ্বোচ্চ আনন্দ লুকাই থাকে মই ছাত্ৰ ছাত্ৰীসকলৰ লগতে আজিৰ এই সফলতাৰ মুহূৰ্তত তোমালোকৰ পিতৃ মাতৃলৈও মই মোৰ সেৱা আগবঢ়াইছোঁ প্ৰত্যেকগৰাকী পিতৃ মাতৃক মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাম যে পিতৃ মাতৃৰ প্ৰতি কৃতজ্ঞ হৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱন পথত আগুৱাই যায় তেওঁলোকে বাধাৰ সন্মুখীন হ'ব কিন্তু বাধাক পৰাজিত কৰিব পাৰিব পিতৃ মাতৃৰ আশীৰ্বাদ এক অমোঘ শক্তি পিতৃ মাতৃৰ আশীৰ্বাদত অসম্ভৱকো সম্ভৱ কৰিব পাৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃক নিজৰ আৰাধ্য দেৱতাৰ আসনত ৰাখি জীৱনৰ শেষ পল শেষ বিন্দুলৈ পিতৃ মাতৃৰ কৃতজ্ঞতা উভতাই দিবৰ বাবে চেষ্টা কৰে তেওঁলোক একোজন নিজেও সফল পিতৃ হ'ব পাৰে সফল নাগৰিক হ'ব পাৰে মই পুনৰবাৰ তোমালোক প্ৰত্যেকৰে পিতৃ মাতৃক মোৰ নমস্কাৰ জনাইছোঁ আৰু তেওঁলোকৰ ত্যাগ আৰু পৰিশ্ৰমক আমি সকলোৱে স্বীকৃতি দিছোঁ মই আশা কৰোঁ তেওঁলোকৰ মৰম আৰু আশীৰ্বাদেৰে লক্ষ্য আৰু কক্ষৰ পৰা পথচ্যুত নোহোৱাকৈ আমি আমাৰ জীৱনক আগুৱাই লৈ যাম জননী জন্মভূমিক আমি গৰ্বিত কৰিম আমাৰ সমাজখনক আমি গৰ্বিত কৰিম আমি আমাৰ পৰিয়ালটোক গৰ্বিত কৰিম বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম